ৰংমন আৰু ৰঞ্জনা আজি খানা খোৱাৰ কথা কৈছে। তাকে নতুন বছৰ সোমালে সবে পৰিয়ালটো মিলি পেলাই ৰংদৈ ঘাটতে পাৰ্টি এটা কৰো। তাকে কাকতিলৈ ফোন এটা কৰো নি ৰমলা। কৰকচোন। মা আজি টিংকুলতো যাব, আমি টিংকুলতৰ লগতে যাম নে? তাকে বস্তু পাতি যোগাৰ কৰা, মই ফোন এটা কওঁ কাকতিলৈ। হ'ব, আপুনি ফোন কৰক, আমি বস্তু পাতি যোগাৰ কৰোঁ। নাই খৰি যোগাৰ কৰিব নালাগে, গেছ চিলিণ্ডাৰটো আছে, বাছ এখন ভাড়া কৰি তাতে গৈ থাকিম আমি। বহুত ভাল লাগিব দেউতা, আমি ওলাংগৈ। এৰা তাকে খোৱা বোৱাটো কি কৰিম ভাবিছা? মাংস কি নিওঁ? আপুনি কাকতিৰ লগত পাতকচোন। হ'ব মই কাকতিৰ লগত ফোন এটা কৰো। হেল্ল', কাকতি কি কৰিছে? হয় তাকে নতুন বছৰ বুলি পাৰ্টি এটা খাওঁ ৰংদৈ ঘাটত, যায়নে? বাৰু ঠিক আছে আমি ওলাইছো, আপোনালোকো ওলক আৰু দেই। হ'ব ৰংমনহঁতৰ দেউতাকে ফোন কৰিছিলে, তাকে নতুন বছৰ 1 জানুৱাৰী বুলি আমাৰ ৰংদৈ ঘাটতে খানা এটা খাম বুলি কৈছিলে। তাকে কি কোৱা তুমি, কোৱাচোন। হয় নেকি? ভাল কথা, তেনেহলে আমি দুইটা পৰিয়ালে তাত গৈ পাৰ্টি কৰিম, ভাল লাগিব। হ'ব যাবি ৰংমনহঁত সোনকালে ওলাব, আমি ওলাম আৰু। তাকে খোৱা বোৱাটো তাতে হিচাপ নিকাচ কৰিম আৰু দেই। ওলোৱাংগে, তুমি যোৱা। হ'ব, আমি সাজু হওঁ। তাকে গাড়ী এখন ভাড়া কৰিছে, গাড়ীতে যাম আৰু। তাকে তোমালোক ওলোৱা, মই ৰাস্তালৈ ওলাই যাওঁ, বাছ আহিছে চাগে। তাকে আজি পাৰ্টিটো খাই ভালেই লাগিব, নতুন বছৰ আৰম্ভ হৈছে, আমাৰ যাতে দিনবোৰ ভালে কুশলে যায় আৰু দেই প্ৰভু। তাকে মই যাওঁ আৰু ওলামগৈ। তাকে কাকতি ছাৰহঁতৰ ভাড়াটো আছিলে, যাবই লাগিব দেখোন এতিয়া। তাকে ভালে হ'ব বাৰু, কাকতি ছাৰহঁতৰ লগত এসাঁজ খাব পাৰিম নতুন বছৰ বুলি। তাকে যাওঁ, গাড়ীখনকে চফা কৰোঁগৈ আৰু। বাছখন নিনো, তেলটো বেছি খাই দেখোন, সৰুখনকে লৈ যাওঁ। কাকতি ছাৰ, ৰাস্তালৈকে আগবাঢ়ি আহক, মই ওলাইছো আৰু। শুনিছানে? কাকতিহঁত ওলাই আছে বোলে, গাড়ী আহিছে, আমি ৰাস্তালৈ আগবাঢ়ি যাওঁ ব'লা। হ'ব, আমিও আগবাঢ়ি যাওঁ, ব'লক। তোমালোক দুটাও ব'লা। তাকে কাকতিহঁতৰ পৰিয়ালটো অহা নাই, ৰৈ আছো। তাকে আৰু কিমান দূৰ যাব লাগিব? সৌৱা পাইছোহে কাকতি ডাঙৰীয়া ঘৰৰ ওচৰত। ছাৰ, আপোনালোক উঠি লওক। তাকে অকমান দেৰি হ'ল দেই, বেয়া নাপাবা, সময় গতিশীল। হ'ব ছাৰ। আগৰ তিনিআলিটো ৰখাই দিবা, মোৰ লগৰজনো যাব। বাটাত যে ৰৈ আছে, সেয়া নেকি? হয়, সেয়া ৰখাই দিয়া। কাকতি আহিলে। ঠিকে কৈছে, ব'লক তালৈকে যাওঁ। ৰংদৈ ঘাটলৈকে যায় নি? ভালে আছানে বাইদেউ? আছো। তাকে নতুন বছৰ শুভেচ্ছা থাকিল দেই বাইদেউ। মোৰো থাকিল আপোনালৈ। বাইদেউহঁত পালোহি জেগা। তাকে নামাহঁত চবেই। টিংকুল, ভালে আছানে? কি খবৰ? ইয়াত কথা পাতিবানে? আগবাঢ়ি যায়। ব'লা আগবাঢ়ি যাওঁ আমি। জেগাটো বৰ ধুনীয়া লাগিছে দেই দেউতা, পাৰ্টি খাবলৈ ভাল লাগিব ইয়াত। নাৱত ভালকে উঠিবা দেই। তোল মুৰ্গীটো তুমি বাচা, মই জুই কৰা ধৰি লওঁ। বৰ ধুনীয়া জেগা দেই, নাৱত উঠি ভাল লাগিছে। তাকে মুৰ্গীটো উলিয়াই দিয়ক গাড়ীৰ পৰা। তাকে ভালে আছানে? নতুন বছৰ শুভেচ্ছা থাকিল তোমালে। তাকে কাকতি ভালে আছা নহয় ন? নতুন বছৰ তোমালে শুভেচ্ছা থাকিল, অহা দিনবোৰ যাতে ভালে থাকা আৰু দেই। তাকে তুমি মুৰ্গীটো বাচা, আমি অলপ কথা পাতো। হ'ব। হেৰি নহয় বাইদেউ, ভালে আছে? বাকী ঘৰত চবৰে ভালনে? ভাল, আপোনালোকৰ ভালনে? বাকী আমাৰ ঘৰলৈ আহিবচোন এদিন সময় পালে, বহুত দিন অহাই নাই আমাৰ ঘৰলৈ। যাম, ল'ৰাটো পঢ়াতে গুৰুত্ব দি আছো।
অঁ তেখেত ডিউটিত যায়। কাকতি গেছ ষ্টভটো আপুনি জ্বলকচোন। মই আলু পিঁয়াজকেইটা গুচাওঁ। তাকে তোমালোক দুজনী অকল কথাই পাতিবানে খানা বনাবা? মই গেছটো উলিয়াই দিলোঁ, তোমালোকে খানাটো বনোৱা। বাকী আমি দুজনে অকণ কথা পাতোঁ। অঁ হ'ব দিয়ক, আমি বনাওঁ বাৰু। অ দেউতা, তাকে নতুন বছৰ বুলি সকলোৱে ফটো একপিকে মাৰো আহা। অ' বৰকেইটো গুচাই হ'ল ডাঙৰীয়া। হা হা, চবে চেলফি একপি লওঁ, ওচৰলৈ আহা। ভালে লাগিছে দেই, ভালে লাগিছে। হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ।